কথাবোৰ ভবাৰ দৰে নাছিল, কিন্তু তুমি শেষ বুলি ক'লেই যদি ভাল পোৱাবোৰ শেষ হোৱা হয়, তুমি শেষ বুলি ক'লেই যদি জীৱনৰ গতি সলনি হোৱা হয়, বুকুত জানো থাকি যায় ইমানবোৰ মৰম, ইমানবোৰ ভাল লগা? কোৱা। শুনিছা, মোৰ হিয়াত আজিও ফুলি থকা এপাহ হাচনা হানা তুমি। বুকুৰ ভিতৰতে সামৰি ৰাখিছোঁ তোমাক, কোনেও নজনাকৈ, নেদেখাকৈ, সযতনে, সংগোপনে। তুমি জানো জানা? উশাহৰ প্ৰতিটো স্পন্দতেইচোন তুমি আছা। এতিয়া তুমিয়ে কোৱা, উশাহটোৰ অবিহনে জানো জীয়াই থকাটো সম্ভৱ? কিন্তু প্ৰতিটো উশাহত কাৰোবাক কঢ়িয়াই ফুৰাটো জানো সহজ? তথাপিও মই কথা দিছোঁ তোমাক, তোমাৰ সৈতে থকা সমৃদ্ধিময় স্মৃতিবোৰ মই এনেকৈ কঢ়িয়াম, বুকুৰ ভিতৰতে, নিজৰ হৈ, নিজৰ বাবে।